নমস্কাৰ, মই ফণীন্দ্ৰ কলিতা। আমি বৰ্তমান উপস্থিত আছোঁ আপোনালোকৰ মৰমৰ ঠাই কলমনি এয়া সেউজীয়া ধাননি। তাত আমি শ্বুটিং এটি নতুন কভাৰ চঙৰ কাৰণে আমি সাজু। আজি প্ৰথম শ্বুটিং। আজি অলপ এতিয়া গধূলি হৈ গ'ল, তাৰ কাৰণে আমাৰ শ্বট কিছুমান বাকী থাকি গ'ল। অহাকালিলৈ আমি বাকী শ্বটখিনি কৰিম। আৰু লগতে মই চিনাকি কৰি দিছোঁ আমাৰ লগত কোনে অভিনয় কৰিছে, কোনে আচলতে কোৰিঅ'গ্ৰাফি মই কৰিছোঁ। লগত মোৰ হেল্প আছে প্ৰণৱ আছে আৰু হিৰইন কৰিছে আমাৰ অলপ হিৰইনলৈকে আহা। এয়া এজন হিৰইন আছে আমাৰ এই পূজা। পূজা কি ক'বা তোমাৰ আজি? আচলতে পূজা লাজ কৰিছে, প্ৰথম ভিডিঅ' কৰিছে, তাৰ কাৰণে অলপ মানে প্ৰব্লেম হৈছে আৰু যা নহওক। ৰীমা আছে আমাৰ ওচৰত, ৰীমা কিবা অলপ ক'ব। কৈ দিয়া কি হ'ব? ভিডিঅ'টো কেনেকুৱা লাগিছে কৰি? ভালে লাগিছে। ভাল লাগিছে ন? লাজ কৰিব নালাগে। আৰু আমাৰ মৰমৰ নাম ৰঞ্জিত কলিতা, সি আমাৰ হেল্প কৰিছে, খুব হেল্প কৰিছে। আমাৰ যিখিনি ৰিফ্লেক্টৰ এণ্ড লাইটৰ পৰা গোটেইখিনি সুবিধা আমাক কৰি দিছে। গোটেইখিনি আমাক কাম কৰি দিছে। যি নহওক আমাৰ লগত থাকিব সদায়, আপোনালোকক মৰম কৰি থাকক। আৰু এয়া কুশল, মোৰ ভাল দোষ। আগত আমি বহুত সৰু থাকৰ পৰা আমি ডান্স কৰিছোঁ। আজি মই তেওঁক ইয়াত নিমন্ত্ৰণ দিছোঁ, তেওঁ আহিছে। খুব ভাল ডান্স কৰে। একেলগে আমাৰ নতুন চং আহিছে। অহা ৰবিবাৰে আমি নতুন এটি ভিডিঅ' শ্বুট ল'ম। আৰু লগত আৰু কোনোবা থাকিব, সেইটো বাৰু আপোনাক মই এতিয়া নকওঁ, সেইটো কোৰিঅ'গ্ৰাফি জগদীশে কৰিব, যা নহওক। আৰু এয়া আমাৰ কৰ্ণ এয়া মোৰ লগত ডান্স এছিষ্টেণ্ট সদায় থাকে। আপোনালোকেতো জানেই আমাৰ ভিডিঅ'বিলাকত যিমান শ্বুট আছে, আমাৰ শ্বুটিং ভিডিঅ' আছে, গোটেইখিনি লগ পাই তেওঁ অলপ ক'ব তাৰ বিষয়ে, ভিডিঅ'টোৰ বিষয়ে কি কয়। লাইফত ফাৰ্ষ্ট টাইম মই কভাৰ চং কৰিছোঁ। ক'বলৈ কভাৰ চঙত মই এক্টিং কৰিছোঁ। আগতে মই কৰিছিলোঁ এক্টিং, কিন্তু কেমেৰাত দেখা নাই নেকি, বেলেগ এক্টিং কৰিছোঁ। আৰু কি ক'ম আৰু যি নহওক প্ৰথম ভিডিঅ' কৰিছে। আপোনালোকে আমাৰ চেনেলটো আগবঢ়াই নিয়ক, কাৰণ আপোনালোকৰ মৰমৰ কাৰণে আজি যিখিনি আমি ছাবস্ক্ৰাইবাৰ যিখিনি পালোঁ, যিখিনি ৱাচ টাইম পালোঁ, সেইখিনি আমাৰ কাৰণে বহুত ডাঙৰ এটা মুনা বুলি ক'ব লাগিব। যা নহওক আৰু আপোনালোকে মৰম দি থাকক। আমি আপোনালোকক সুন্দৰ ভিডিঅ' যেন আগবঢ়াই দিব পাৰোঁ, সেইটো মানে কামনা কৰিছোঁ। লগতে আমাৰ কুশলৰ দোষ আছে, এয়া ফণীন্দ্ৰ মোৰ যিটো নাম হয় আমাৰ এইটোৱে নাম হয় ফণীন্দ্ৰ। যা নহওক মানে প্ৰথম লগ পাইছোঁ, ভাল লাগিছে। আমাৰ শ্বুটিং চাব আহিছে, অলপ কিবা ক'ব চাগে আমাৰ ভিডিঅ'ৰ বিষয়ে? ভিডিঅ' যথেষ্ট ভাল হৈছে, মানে কি শ্বুটিঙতে। বাকী ভাল হ'ব বুলি আশা কৰিছিলোঁ আৰু দৰ্শকে আকৌ ল'ব। যা নহওক আৰু লগত মই কেমেৰামেনক অলপ দেখা দিছোঁ, এয়া প্ৰণৱ কলিতা। আমাৰ যিমানখিনি ভিডিঅ' কৰিছোঁ, কেমেৰা শ্বুট লৈছোঁ, এওঁ আমাৰ ভিডিঅ' কেমেৰা কৰিছে। খুব ধুনীয়া কেমেৰা কৰে। আমি ফিল্মখনো কৰিছোঁ। এয়া আমাৰ গোটেইখিনি ষ্টাফ হয় আমাৰ শ্বুটিঙত। আমি গোটেইখিনি বস্তু আজি অনা নাই, ট্ৰলি অনা নাই। যা নহওক আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো আঁকোৱালি ল'ব। আজিলৈ এইখিনিতে, ধন্যবাদ, বাই বাই।